কি ক'ব ছাৰ আজি পদযাত্ৰা সমাপ্ত হ'ল? আজি মই এইখিনি ক'ব খোজোঁ যে যোৱা 20 তাৰিখৰ পৰা অহা 5 তাৰিখলৈকে এই মাহৰ 5 তাৰিখলৈকে আমাৰ পদযাত্ৰা চলি আছে আৰু UPPLৰ পদযাত্ৰাই নহয় মাত্ৰ এয়া পৰিৱৰ্তনৰ যাত্ৰা। এই পৰিৱৰ্তনৰ যাত্ৰাত এনেকুৱা ঢেউ উঠিছে যে বিগত 17 বছৰে যিটো অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ সেইটোৰ একদম গুৰিৰে সৈতে তুলি পেলোৱা হৈছে। আৰু বিশেষকৈ আমাৰ শালবাৰী সমষ্টিত আজিৰ এই গণসমাৱেশে বা পদযাত্ৰাৰ অন্তিম দিন আছিল আৰু এই গণসমাৱেশে এইটোৱে পৰিৱৰ্তন আনিছে যে অহা দিনত যিটো চৰকাৰ গঠন হ'ব বা যিটো নিৰ্বাচন হ'ব সেই নিৰ্বাচনত শালবাৰী সমষ্টিত BPF আৰু GSPৰ একদম গুৰিৰ পৰা তুলি পেলোৱা হ'ব আৰু UPPL যে প্ৰাৰ্থী বিনোদ মোছাহাৰী বিপুল ভোটত জয়ী হ'ব। গতিকে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকেও লক্ষ্য কৰিছে যে বিগত দিনত আমাৰ এই পদযাত্ৰাত হাজাৰ হাজাৰ মানুহৰ সমাগম হৈছে আৰু এই সমাগমে বিগত 17 বছৰীয়া দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু অপশাসন সম্পূৰ্ণৰূপে নিষেধ কৰাৰ কাৰণে এটা ভাল চৰকাৰ গঠন কৰাৰ কাৰণে ৰাইজ ওলাই আহিছে। একদম শিলদল ভাঙি ওলাই আহিছে। ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু সেই পৰিৱৰ্তনৰ জৰিয়তে এটা ভাল চৰকাৰ বিচাৰিছে আৰু তাত নেতৃত্ব আমাৰ যুৱ নেতা প্ৰমোদ বড়োৰ নেতৃত্ব বিচাৰিছে। প্ৰমোদ বড়োৰ নেতৃত্বত আজি অহা দিনত UPPLৰ এটা ভাল চৰকাৰ হ'ব আৰু আমি চৰকাৰ গঠন কৰিম, এইটো নিশ্চিত। এইটো তেওঁ সম্পূৰ্ণ বিভ্ৰান্তিমূলক ভাষ্য প্ৰদান কৰিছে কাৰণ তেওঁৰ বৰ্তমান টোপনি হাৰাম হৈ গৈছে, যাৰ কাৰণে তেওঁ কৈ আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব। ঠিক তেনেকৈ হীৰা হৰণীয়াই কৈ আছে যে তেওঁলোকে চৰকাৰ গঠন কৰিব। এতিয়া চাওক, হীৰা হৰণীয়াৰ কথাটোৰ মই এইটোৱে উত্তৰ দিব খুজিছোঁ যে হীৰা হৰণীয়াই যদি BTC চৰকাৰ গঠন কৰিব পাৰে তেনেহ'লে হিৰজাৰ ঘৰত সন্তানো জন্ম ল'ব পাৰে। এনেকুৱা পৰ্যায়ত আহি গৈছে। গতিকে মই ভাবোঁ যে হীৰা হৰণীয়াৰ যিটো ভাষ্য এৰিছে তেওঁ চৰকাৰ গঠন কৰিব নোৱাৰে আৰু BPFৰ যিটো দুৰ্নীতিকাৰী চৰকাৰ সেই চৰকাৰৰ অৱসান ঘটাই তেওঁলোকে 10টা ছিটো নাপায়, অৰ্থাৎ 10- ছিট তেওঁলোকে হয়তো পাব পাৰে আৰু হীৰা হৰণীয়াই জিৰোত থাকিব। শালবাৰী সমষ্টিত এইবাৰ মাইনৰিটি ভোটাৰবিলাকে যোৱা নিৰ্বাচনত হয়তো আৱেগিকভাৱে GSPক ভোট প্ৰদান কৰিছিল আৰু চক্ৰ দাসক নিৰ্বাচিত কৰিছিল, কিন্তু চক্ৰ দাসৰ যিটো 5 বছৰ তেওঁ টোপনিয়াই 5 বছৰ পাৰ কৰিলে এইটোৰ প্ৰতি ৰাইজ মোহ ভংগ হৈছে আৰু তেওঁৰ প্ৰতি আকৃষ্ট নাই। গতিকে ৰাইজ স্বতঃপ্ৰতভাৱে ওলাই আহিছে যে এটা GSPৰ বিৰুদ্ধে ওলাই আহিছে আৰু এইবাৰ মাইনৰিটি মানুহখিনিৰ বেছি সংখ্যক ভোট, বেছি পাৰ্চেণ্ট ভোট আমাৰ UPPL দলৰ সপক্ষে অৰ্থাৎ বিনোদ মোছাহাৰীৰ সপক্ষে ভোট প্ৰদান কৰিব আৰু বিনোদ মোছাহাৰী বিপুল ভোটত জয়ী হৈ নিৰ্বাচিত হ'ব। হীৰা হৰণীয়াই তাৰমানে BTC দখল কৰিম বুলি বিভিন্ন সভা সমিতিত কৈ আছে যে যিটো দলে এই দলটোৱে চৰকাৰ গঠন কৰিব নোৱাৰে তেওঁ যদি গঠন কৰিব পাৰে তেনেহ'লে হিৰজাৰ ঘৰত সন্তান জন্ম লোৱাৰ কথা হৈ আছে। তো এই কাৰণেই কৈছোঁ যে হীৰা হৰণীয়া আচলতে জিৰোত থাকিব। এইবাৰ ছিট নাপায়েই আৰু সেই আৱেগিক নাই, তেওঁৰ সেই চলাহী কথাত ৰাইজে আৰু ইতান বুজি পাইছে। তেওঁ যিটো গাঁও কৰ্তনৰ কথা কৈছিল এইটো আমাৰ BTC যিটো একৰ্ড হৈছে সেই একৰ্ডত দৰ্জা খোলা কৰি দিয়া হৈছে। যিসকলে থাকিব নোৱাৰে তেওঁলোকে স্ব ইচ্ছাই আবেদন কৰিব, কমিশ্যনাৰ ওচৰত আবেদন কৰি তেওঁলোকে ওলাই যাব পাৰিব। আৰু ঠিক তেনেকৈ BTCৰ বৰ্ডাৰ এৰিয়াত যিবিলাক বড়ো অধ্যুষিত গাঁও আছে, বড়ো মেজৰিটি থকা গাঁও আছে, তেওঁলোকে অন্তৰ্ভুক্ত হ'ব পাৰিব। গতিকে তেওঁ যিবিলাক মিছা কথা কৈছিল গাঁও কৰ্তন BTC হ'লে তেওঁৰ ওপৰেদি যাব লাগিব, এইবিলাক একদম সম্পূৰ্ণ মিথ্যা কথা কৈছিল আৰু সেই মিথ্যা এতিয়া ৰাইজে বুজি পাইছে আৰু তেওঁৰ বিৰুদ্ধেই ৰাইজে ভোট প্ৰদান কৰিব।